সেকেন্ডাৰী আৰ্টছ এণ্ড ছায়েন্স আৰু হাইস্কুলৰ মানে যিটো বৰ্ডৰ এক্সামত মানে হেৰি কৰা আৰু পাছ কৰা যিটো ফেলিচিটেশ্যন প্ৰগ্ৰাম ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালী তাতে আহিছোঁ আৰু গোসাইগাঁও ছায়েন্স একাডেমীত। এনেই অনুষ্ঠানটি বাৰু মই নিজে উপস্থিত হ'ব পাই খুবেই ভাল লাগিছে বাৰু। আৰু ল'ৰা ছোৱালীৰ যিটো উৎসাহ, তেওঁলোকৰ যিহেতু ভৱিষ্যতৰ যিটো খুব মানে এটা সপোন লৈ তেওঁলোকে যিহেতু খুব হাৰ্ডৱৰ্ক কৰিছে, এতিয়া সেই হাৰ্ডৱৰ্ক কৰাত তেওঁলোকে কিছু সফল পাইছে আৰু এই সফলতাৰে ভৱিষ্যতে তেওঁলোকে আৰু কিছু হাৰ্ডৱৰ্ক কৰিলে আকৌ তেওঁলোকে ভৱিষ্যতে আকৌ মানে সফল হ'ব পাৰিব। আৰু তেখেতসকলৰ উজ্জ্বল মুখবোৰ দেখি মই সুখী হৈছোঁ আৰু তেওঁলোকৰ মনে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই প্ৰতিষ্ঠানত আপুনি আহিছে ছায়েন্স একাডেমীত, ইতিমধ্যে এই প্ৰতিষ্ঠানটো বহুত নাম জ্বলা হৈছে বা ভাল ভাল ৰেজাল্ট কৰিছে, এই প্ৰতিষ্ঠানৰ বাবে আপুনি কি কৰিব? আচ্ছা, একচুৱেলি মই যেনে প্ৰথম আহিছোঁ ইয়াতে আৰু ডিঅ হিচাপে মই চাৰ্জ লোৱাটো এটা বছৰ হ'ল। যিহেতু শুনি আছিলোঁ গোসাইগাঁও ছায়েন্স একাডেমীৰ কথাটো, শুনি কিনে বৰ ভাল লাগিছে। তেখেতসকলে বহুত মানে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। দুখীয়া ল'ৰা ছোৱালী কিন্তু সকলক ফ্ৰীলি মানে এডুকেশ্যন দিয়াৰ ব্যৱস্থাও কৰিছে তেওঁলোকে। আৰু যিটো আমাৰ গভমেণ্টৰ যিটো মানে RT Act মানে 12C মতে এইটো প্ৰযোজ্য হয়, তো এই কামটো তেওঁলোকে কৰিছে। এইটো তেনেকৈ কৰাই যাওক বুলি ভাবিছোঁ, কাৰণ দুখীয়া ল'ৰা ছোৱালী বহুত টেলেণ্ট ল'ৰা ছোৱালী থাকে। তেখেতসকলে এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰিবলৈ সুবিধা পাব। লগতে সমগ্ৰ যিটো মানে এইটো এডুকেশ্যনৰ যিখিনি মানে কি কয় এইটো ছাকচেছৰ কৰাৰ ক্ষেত্ৰত, ল'ৰা ছোৱালীৰ সফলতাৰ ক্ষেত্ৰত শিক্ষকসকলৰ মানে বিশেষকৈ ডাইৰেক্টৰ, প্ৰিন্সিপাল বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট মানে এটা পজিটিভ অৰিহণা আছে বুলি মই ভাবিছোঁ। আৰু যাৰ কাৰণে এইখিনি সফলতা অৰ্জন কৰিছে বুলি মই ভাবোঁ। আৰু ডিষ্ট্ৰিক্টৰ ভিতৰতে এটা ভাল মানে সুনাম কঢ়িয়াই অনা মানে ৰিজাল্টৰ ক্ষেত্ৰত, হাই ছেকেণ্ডেৰী এণ্ড মেট্ৰিকৰ ক্ষেত্ৰত গম পাইছোঁ আৰু শুনি খুব ভাল লাগিছে। মোৰ তৰফৰ পৰা এইখিনি আৰু তেখেতসকলক মানে অভিনন্দন জনাইছোঁ, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে শুভেচ্ছা জনাইছোঁ। মই গোসাইগাঁও ছায়েন্স একাডেমী প্ৰিন্সিপাল। তো আজি আমাৰ ফেলিচিটেশ্যন প্ৰগ্ৰাম আছিলে আপোনাৰ ক্লাছ 10 আৰু 12ৰ যিবিলাক পাছৰ ষ্টুডেণ্টৰ কাৰণে। তাৰ ভিতৰত ধৰক আপোনাৰ যিটো ক্লাছ 10ৰ 34 ষ্টুডেণ্ট আছিলে ফাৰ্ষ্ট ডিভিজন, আৰ্টছৰ আছিলে 74 আৰু আপোনাৰ ছায়েন্সৰ আছিলে 66 ষ্টুডেণ্ট উইথ ফাৰ্ষ্ট ডিভিজন।